বিচনাত পেচাব কৰাৰ অভ্যাসটো কিছুমান শিশুৰ বহু দিনলৈকে থাকি যায়, অৰ্থাৎ ডাঙৰ হোৱাৰ পিছতো বা বুজা হোৱাৰ পিছতো তেওঁলোকে কাপোৰতেই হওক বা বিচনাতেই হওক বা য'তে ত'তে পেচাব কৰাৰ এটা অভ্যাস থকা দেখা যায় আৰু ডাঙৰ হোৱাৰ পিছতো ঠিক নহয়। আৰু বহু অভিভাৱকে এইটো ভাবে যে ডাঙৰ হ'লে ঠিক হৈ যাব। হয়, কিছুমান শিশুৰ ক্ষেত্ৰত এইটো ডাঙৰ হোৱাৰ লগে লগে বুজা হোৱাৰ লগে লগে ঠিক হৈ যায়, কিন্তু কিছুমানৰ ক্ষেত্ৰত এইটো ঠিক নহয়। আৰু যদি আমি এই সমস্যাটোক সৰু থাকোঁতে বা আৰম্ভণিতে আমি ঠিক নকৰোঁ বা সময়মতেই ঠিক নকৰোঁ, তেতিয়াহ'লে ডাঙৰ হ'লে এই সমস্যাটোৰ লগত জড়িত কিছুমান আনুষংগিক সমস্যাও হ'বলৈ আৰম্ভ কৰে। তো মই এই ভিডিঅ'টিত শ্বেয়াৰ কৰিম কেতিয়া এই যিটো অভ্যাস, এই অভ্যাসটো এটা সমস্যালৈ পৰিণত হ'ব পাৰে বা তাৰ বাবে আমি সাৱধানতা লোৱাটো প্ৰয়োজন। প্ৰথমটো হৈছে, যদি আপোনাৰ সন্তানটিৰ 5 বছৰ বয়স হৈছে, তাৰ পিছতো তেওঁলোকে বিচনাত পেচাব কৰি থাকে বা য'তে ত'তে পেচাব কৰে, আৰু সপ্তাহত যদি এনেদৰে 2বাৰ বা 3বাৰ হয়, আৰু এই 2বাৰ বা 3বাৰকৈ তেওঁলোকে য'তে ত'তে পেচাব কৰা বা কাপোৰত পেচাব কৰা, বিচনাত পেচাব কৰা, এই অভ্যাসটো তেওঁলোকৰ 3 মাহলৈকে চলি থাকে। 3 মাহ ধৰি তেওঁলোকে সপ্তাহত 2বাৰ 3বাৰ এনেকুৱা হৈ থাকে। তেতিয়া আপোনালোকে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন। এইকাৰণে পৰামৰ্শ লোৱা প্ৰয়োজন কাৰণ এই সমস্যাটোৰ লগত জড়িত কিছুমান শিশুটিৰ ফিজিকেল হওক বা চাইক'লজিকেল কিছুমান কাৰণ নিহিত হৈ থাকে। আৰু যদি আমি ক'বলৈ যাওঁ বা আমি ভাবোঁ যে কিহৰ কাৰণে আচলতে এই সমস্যাটো শিশুসকলৰ হয়, কাৰণ এটা সময়ততো নিজে নিজে তেওঁলোকৰ টয়লেট কণ্ট্ৰল আহি যায়, তেওঁলোকে বিচনাত পেচাব নকৰে। তো ইয়াৰ কিছুমান কাৰণ নিহিত হৈ থাকে। তো এতিয়ালৈকে বিভিন্ন ৰিচাৰ্চৰ পৰা জানিব পৰা মতে, যদি দেউতাকৰ এই সমস্যাটো থাকে তেতিয়া তেওঁলোকৰ সন্তানৰ হোৱা দেখা যায়। 2 নম্বৰটো হৈছে, যেতিয়া শিশু এটিক টয়লেট ট্ৰেইনিং কৰাটো দেৰি হয় বা টয়লেট ট্ৰেইনিংটো প্ৰপাৰ নহয়, তেতিয়া হ'ব পাৰে। আৰু থাৰ্ডলি, যদি কিবা শিশুটিৰ চাইক'লজিকেল ষ্ট্ৰেছ চলি থাকে, কিবা তেওঁলোকৰ মানসিক জগতখনৰ লগত জড়িত, যিহেতু শিশুটিয়ে খুলি ক'ব নোৱাৰে, তেওঁলোকৰ কিবা চলি থাকে সমস্যা, তেতিয়াও এনেকুৱা হোৱা দেখা যায়। সেয়ে যদি আপোনাৰ সন্তানটিৰ ক্ষেত্ৰতো এনেকুৱা সমস্যা হৈ আছে আৰু বয়সটো 5 বছৰ পাৰ হৈ গৈছে, তেতিয়াহ'লে এবাৰ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন। কাৰণ এনেধৰণৰ সমস্যাবোৰৰ ক্ষেত্ৰত আমি সাধাৰণতে ডাক্তৰৰ ওচৰলৈ নাযাওঁ, কাৰণ আমি ভাবোঁ যে ডাঙৰ হ'লে ঠিক হৈ যাব, কিন্তু এই ডাঙৰ হ'লে ঠিক হোৱাৰ কনচেপ্টটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয়।